বন্ধুসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে তো আজিৰ ভিডিঅ'টো মই ইয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ তো আজি মই ৰাতিপুৱা মৰ্নিং উঠি পেলাই গা পা ধুই পেলাই দেখিছে ৰেডি হৈয়ে লৈছোঁ এতিয়া মই ব্ৰেকফাষ্ট বনাম তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ ব্ৰেকফাষ্ট বনাই লওঁ তাৰপিছত অকণ বজাৰ যাম বজাৰৰ পৰা আপোনাৰ কি আনো চাওঁ তাৰপিছত বজাৰ গ'লেহে ভাল লাগে ন চাই পেলাই কি ভাল লাগে বেকগ্ৰাউণ্ড শব্দ বহুত হৈ আছে মানে বাহিৰতে ৰাস্তাৰ কিনাৰতে আমাৰ ঘৰত তো তাত মানে গাড়ী গৈ আছে ন তো ইগন'ৰ কৰিব তো ভিডিঅ'টো আৰম্ভ কৰোঁ চাই দিব ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব তো মোৰ ভিডিঅ'বিলাক মানে কথাবিলাক কোৱাৰ যদি অলপ ভুল হয় ক্ষমা কৰি দিব কাৰণ এনেকৈ কেমেৰাৰ আগত কথা কোৱা অভ্যাস নাইতো তো অভ্যাস বনাইহে আছোঁ তো গতিকে আপোনালোকে আশীৰ্বাদ কৰিব যাতে আৰু ভাল হয় ভিডিঅ'বিলাক আৰু আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ অলপ ছাপোৰ্ট কৰিব যাতে আৰু আগলৈ ভাল ভাল ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিব পাৰোঁ তো এতিয়া ব্ৰেকফাষ্ট বনাই লওঁ আপোনালোকে চাওক কি বনাম ব্ৰেকফাষ্টত তাৰপিছত বজাৰ যাম কি আনিম তাৰপিছত কি বনাম আপোনালোকৰ লগত শ্বেয়াৰ কৰিম হ্যাঁ আমার পার্সেল ব্যাগ তুমি কি করেছো এটা এটাতে কি এসেছিল হ্যাঁ আজকে লাইন নেই তোমার পাউটা দেখি কি করেছো এই রাম বাক্স তোকে নিচ্ছে বলো দা হাই বলো তুমি বলো হাই বলো তুমি হাই বলো তুমি হাই বলো আমি দেখাবো হাই বলো বলো কি খবর সবাই বলো ভালো আছো লাইক করে দিও বলো একটা ফ্রাইং কিস দিয়ে দাও হ্যাঁ গুড বয় কয় আই লাভ ইউ বলো আই লাভ ইউ আৰু এইফালে মই এতিয়া যাবলৈ ওলাইছোঁ বজাৰ তো বলক বজাৰ যাওঁ চাই থাকক আৰু মই বজাৰ গৈ পেলাই বস্তু চাই আনি পেলাই মই বিৰাট ভাল পাওঁ নহ'লে মই মানে এনেকৈ আনিবলৈ ভাল নালাগে বজাৰ গ'লে মই বস্তুবিলাক চালে তাৰপিছত লওঁ লাগি যায় শাক চব্জিবিলাক চালে একে তাজা লওঁ লাগি যায় তো বলক গৈ থাকোঁ তো মই ফাৰ্ষ্ট গৈছিলোঁ বৰবজাৰত গৈ পেলাই মোৰ একো পচন্দ নহ'ল পিছত ডিচাইড কৰিলোঁ খাচী মাংসকে লৈ যাওঁ বুলিকে আৰু বৰবজাৰৰ পৰা নেমু আৰু শাক আনিলোঁ মৰিচা শাক আৰু এতিয়া তাৰপিছত মই যাম খাচী মাংস দোকান খাচী মাংস লৈ ঘৰত আহি আপোনালোকৰ লগত লগ পাই আছোঁ তো ঘৰ আহি পাই গ'লোঁ এতিয়া ল'ৰা যায় সৰু মাহঁতৰ ঘৰত চাউল দিবলৈ মোৰ খুৰী শাহুৰিহঁতৰ ঘৰত চাউল দিবলৈ যায় সিহঁতক পঠাই তাৰপিছত কামত লাগিম টাটা বাই আৰু মোৰ মৰমৰ ফুলখিনি দেখিছে এয়া কলি উঠিহে আছে আৰু এটা ফুল ইয়াত আছিলে ডাঙৰ মোৰ ল'ৰাই ছিগি দিলে তো ৰ'ব দেখাই আছোঁ ক'ত থৈছোঁ এয়া ফুলটো আজি মৰ্ণিং ছিগি দিলে তো ইয়াতে সজাই ৰাখিছোঁ আৰু এটা বস্তু তো চাক
এয়া ৰুম যিমানে চাফা কৰি নাযাওঁ এয়া ল'ৰাৰ অৱস্থা ল'ৰাই এইবিলাক কৰে মিঠু মিঠু ক কিবা এটা ক চুপ 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 তই বৰ চিঞৰ দেই চুপ আৰু এয়া মই বজাৰৰ পৰা নেমু আৰু শাক লৈ আহিছোঁ এয়া আদা নহৰু কাটি লৈছোঁ ইয়াত আৰু এয়া আলু নহৰু গোটা গোটা নহৰু মাটনত গোটা গোটা নহৰু দিলে খুব ভাল লাগে এয়া শাক কাটা হৈ গ'ল আৰু ইয়াত নহৰু থেতালি লৈছোঁ তো শাকখিনি ভাজি কৰি লওঁ তাৰপিছত মাটন বনাম আৰু এয়া মছলাখিনি পেষ্ট কৰা হৈ গ'ল শাক ভাজি কৰাৰ পিছত এয়া শাক এজনে খোৱাৰ নিচিনা হৈছেগৈ ইমান সোপা শাক গৈ অকণমান হৈ থাকিলে কেৰাহীত তেল দি লওঁ কেৰাহী পূৰা গৰম হৈ গ'ল এতিয়া তেলখিনি দিওঁ তাৰপিছত মছলাখিনি ভালকৈ ভুনি লওঁ তাৰপিছত চিকেনখিনি দি তাৰপিছত আপোনালোকৰ লগত লগ পাই আছোঁ আৰু চাই থাকক ভিডিঅ'টো ইয়াত কিমান পৰিমাণে কি মছলা দিওঁ কেনেকৈ মাটনখিনি বনাওঁ আৰু মই চিকেন গৈ আছোঁ মানে চিকেন খাওঁতে খাওঁতে মুখেদি খালি চিকেনে ওলায় তো বেয়া নাপাব মাটনটো নকওঁতে মানে মাটন বুলিকে নোলায়ে মুখেদি পেলাই তো মাটন কেনেকৈ বনাওঁ আপোনালোকে চাই থাকক
তো এতিয়া মই ইয়াতে গৰম পানী কৰি লৈছোঁ আৰু গৰম পানীখিনি মই ইয়াত দি দিম আৰু মটনত গৰম পানীখিনি দিলে খুব ধুনীয়া লাগে খাই পেলাই তো গৰম পানীখিনি মই ইয়াত দি দিছোঁ তো মই এতিয়া বনাই কৰি লৈ আজৰি এতিয়া আমাৰ ভাত বাঢ়ি আছে এতিয়া বাজিল 2:12 আৰু খাই মেলি লৈ পেলাই তাৰপিছত আকৌ মোৰ ডান্স স্কুল আছে ডান্স স্কুলত যাব লাগিব তেতিয়া মই বাহিৰতে বহি আছোঁ মানে বাৰান্দাত আৰু তো আমাৰ বাহিৰৰ নাজাৰাটো চাওকচোন কি ধুনীয়া তো এতিয়া খাই মেলি লৈ ৰেডি হৈ ডান্স স্কুল যাম তাৰপিছত আহিম আৰু আপোনালোকক এটা বস্তু দেখাম বহুত দিনৰ আশা আছিলে বস্তু এটা কিনিম বুলিকৈ তো বস্তুটো কিনিছোঁ তো বস্তুটো কি বস্তু এইটো চাবলৈ কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব লাগিব তো ভিডিঅ'টো শেষলৈকে চাই থাকক কি খাই আছা মুখখন কি কৰিছে ইমান বেয়া লাগিছে ক'ত আহিলে নে তো এয়া মই ডান্স স্কুলৰ পৰা আহি ভেজিটেবল পেটিছ আনিলোঁ আনি পেলাই এয়া চাহ বনাই আছিলোঁ চাহ বনাই চবকে দিওঁ সানডে স্পেশাল নেকি হয় সানডে স্পেশাল সানডে স্পেশাল টিফিন ন কি আছে দেখাই দিয়া লগত ওয়াও যে কৈছিলোঁ স্পেচিয়েল বস্তু বুলি তো এইটো মেকআপ ট্ৰলি বেগ এইটো কালি আনিলোঁ লাগিয়ে থাকে তো এইটো মোৰ স্পেচিয়েল বস্তু